আৰু এয়া মোৰ লগত আছে ছাৰ, এই আমাৰ পেকু ছাৰ মোৰ ড্ৰাইভাৰ আজি মানে কিবা এটা মানে বৰ বেলেগ ধৰণৰ ভিজিটত আমি গৈ আছোঁ। আমি অলপ পাছত দেখা পাব আপোনালোকে আমি কিহৰ কাৰণেনো গৈ আছোঁ। বৰ ইণ্টাৰেষ্টিং মানে কাম এটাতে গৈ আছোঁ, পাছত দেখা পাম, লগ পাম। আমি মানে চেনেলটোলৈ মানে ভেৰাইটিজ লৈ দিব বিচাৰিছোঁ। ইয়াত ডেইলি ভ্লগো হ'ব, গানো হ'ব, বাইকো দেখুওৱা হ'ব, পুৰণা বাইক নতুন বাইক চব দেখুওৱা হ'ব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। নমস্কাৰ, মই আছোঁ মৰাণৰ NN এণ্টাৰপ্ৰাইজ আৰু এইটো এটা ছেকেণ্ড হেণ্ড বাইক ডিলাৰ হয় আৰু মই আছোঁ বৰ্তমান এই এণ্টাৰপ্ৰাইজটোৰ অ'নাৰৰ লগত। নমস্কাৰ, মোৰ নাম মহম্মদ নাজিৰ আহমেদ। এই আপোনাৰ মৰাণ NN এণ্টাৰপ্ৰাইজ, ইয়াত সকলো ধৰণৰ আপোনাৰ মানে টু হুইলাৰ বাহন আপোনাৰ ছেকেণ্ড হেণ্ডত পাব। আপোনাৰ মৰাণ টাউনতেই প্ৰায় নিয়েৰ আপোনাৰ এয়াৰটেল অফিচ আছে, বুলেট ডিলাৰ আছে আৰু প্ৰজাপতি বিবাহ ভৱন আছে। এই আপোনালোকৰ ইয়াত থকা বাইকৰ মানে প্ৰাইচ ৰেঞ্জটো কিমান হ'ব? একদম লৱেষ্ট কিমান আৰু হায়েষ্ট কিমান? আপোনাৰ 25ৰ পৰা 75ৰ ভিতৰত আপোনাৰ পাই যাব, মানে 25 ষ্টাৰ্টিং প্ৰাইচ হৈ গ'ল। আৰু তাৰ পৰা ইয়াত মানে যিবিলাক কাগজ পত্ৰ আছে সেইবিলাক চব আপোনালোকে চব আপোনাৰ ইনক্লুড ট্ৰেন্সফাৰ পাব। আপোনাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰেন্সফাৰ আমি কৰি দিম আৰু আপোনাৰ বাইকৰ যিবিলাক ছাৰ্ভিচ থাকে আমি ফুল ছাৰ্ভিচ কৰিয়ে দিওঁ। মানে আপোনালোকে যিটো প্ৰাইচ ইয়াত কৈছে 25 to 70, আপোনাৰ বাইকখনৰ যদি প্ৰাইচটো যদি 25 হয় তাতে আপোনালোকৰ কাগজ পত্ৰ চব খৰচ ইনক্লুড হৈ থাকে। আপুনি 25ত যিটো পাব সেইটোও একদম ধুনীয়া ভাল কণ্ডিশ্যনত পাব। এইটো নহয় যে লৈ পিনে আপুনি গেৰেজত বনাব লাগিব, তেনেকুৱা নহয়। একদম ভাল কণ্ডিশ্যনত পাব, ইনক্লুড ট্ৰেন্সফাৰ সৈতে পাব। যদি আমাৰ ওচৰত যেতিয়া থাকে মানে এতিয়া বৰ্তমান 25ৰ পৰা ষ্টাৰ্টিং আছে, এতিয়া আহিলে পাব। হয়তো আৰু কেইদিনমান পিছত নাথাকিব পাৰে, তেতিয়া বেলেগ ৰেঞ্জত আহি যাব পাৰে, কিন্তু এতিয়া বৰ্তমান 25 ৰেঞ্জত পৰা ষ্টাৰ্ট আছে। সদায় মানে ষ্টকটো চেঞ্জ হৈ থাকে, কেতিয়াবা বহুত হাই ৰেঞ্জৰ গাড়ীও যায়গৈ, ভাল ভাল গাড়ী আহে যে তেতিয়া প্ৰাইচটো বাঢ়ি যায়, নহয় জানো? ঠিক আছে বাৰু। তো এতিয়া আমি তেওঁলোকৰ এইখন আছিলে দোকান আৰু তেওঁলোকৰ ষ্টক এটা আছে বুলি কৈছে, তাত বাকীবিলাক গাড়ী ৰখাই থৈ দিয়া আছে। আমি এতিয়া বৰ্তমান তালৈ গৈ আছোঁ। কি কি আছে আমি চাম এতিয়া, কালেকশ্যনটো চাওঁ আৰু আপোনালোককো দেখুৱাম প্ৰাইচটোৰ সৈতে। প্ৰাইচটো তেওঁলোকে এতিয়া নিজেও পাহৰি থাকে যে, তো এনে এপ্ৰক্সিমেট আপোনালোকে ধৰি ল'ব পাৰে 25ৰ পৰা 70,000ৰ ভিতৰত পাই যাব মানে কণ্ডিশ্যনৰ লগত মানে প্ৰাইচটো মানে ডিফাৰেণ্ট হয়। গম পোৱা নাযায় মানে। গম পোৱা নাযায়। তেওঁলোকে পাহৰি থাকে, আৰু লিষ্টটো চালে গম পায়, হয় নহয়? লিষ্টখন আৰু নাম্বাৰ প্লেটটো চালেহে গম পায় যে এইখন কিমান আছিলে। ইয়েৰটো আৰু আপোনালোকৰ এই কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰি পেলাই প্ৰাইচটো তেওঁলোকে কয় আৰু। তেতিয়াহ'লে আপোনালোকে একবাৰ আহি চাব, শিৱসাগৰ ডিষ্ট্ৰিক্টত পৰে, মৰাণ টাউনতে আছে আৰু মানে শিৱসাগৰ চক্ৰ বিষয়া যিটো অফিচ সেইটো পাৰ হ'লেই পাই যায়। ডিব্ৰুগড়ৰ পৰা আহোঁতে মৰাণ চাৰ্কল অফিচ নহয় জানো, চাৰ্কল অফিচটো পাৰ হৈ পেলাই পায় আৰু। এতিয়া তেওঁলোকৰ গোডাউনটো আহি পালোহি, এতিয়া চাওঁ তাত কি কি ষ্টক আছে। আৰু এইটো তেওঁলোকৰ গোডাউন, ইয়াতো ভালেখিনি গাড়ী ৰখাই থৈ দিয়া হৈছে আৰু ইয়াৰ প্ৰাইচবিলাক আমি জানিবলৈ চেষ্টা কৰিম। দাদা এয়া কৈ যাওকচোন প্ৰাইচবিলাক। এই প্ৰাইচবিলাক ইয়াত দিব পাই যাব BS4 2017-18 চনৰ মডেল হ'ব এইটো। ইয়াৰ টায়াৰ দুটা নতুন লাগি আছে, টায়াৰ চব গাড়ী মানে নতুন লাগি থাকে। এইফালে আছে ৰাইডাৰ 2022-23 চনৰ মডেল। ইয়াত লৈ পিনে একো কৰিব নালাগে, ইঞ্জিন অইল চব চেঞ্জ কৰি থোৱা আছে। এইফালে M-Code এইটো ছাৰ্ভিচিং কৰিব বাকী আছে, 2015-16 চনৰ মডেল পাব এইটো। তাৰপিছত এইফালে হ'ব 2021 চনৰ মডেল BS4 গ্লেমাৰটো। টায়াৰ দুটা নতুন লাগি আছে, টায়াৰ গোটেই গাড়ীখনে নতুন লগাই থৈছে তেওঁলোকে। আৰু নেক্সট এইখন ছুপাৰ স্প্লেণ্ডাৰ এইটো পাই 2019 চনৰ মডেল BS4, টায়াৰ দুটা নতুন, আজি ৱাশ্বিং কৰিব দিম। আৰু এইফালে আছে গ্লেমাৰ BS6-ৰ 2021-22 চনৰ মডেল, টায়াৰ দুটা নতুন লাগি আছে। আৰু এইটো গ্লেমাৰ, এইটো পাই যাব 2015-16 চনৰ মডেল। এইফালে পাই যাব ডিঅ' BS4 2018 চনৰ মডেল, কণ্ডিশ্যন ভাল হৈ আছে। এইখন 2021-22 চনৰ মডেল BS6-ৰ গ্ৰেজিয়া। তাৰপিছত এইফালে হ'ব এক্টিভা 5G 2018 চনৰ মডেল, এইখনৰ টায়াৰ চায়াৰ চব নতুন লাগি আছে। এখন পাই যাব 2019-20 চনৰ এক্টিভা 125। ইয়াৰ কণ্ডিশ্যন টিপটপ হৈ আছে, অকল ল'ব লাগে, চলাব লাগে। এইফালে পাই যাব ডিঅ' BS6-ৰ
2021 চনৰ মডেল 24,000 ৰানিং হৈছে মাত্ৰ। টায়াৰ দুটাই নতুন হৈ আছে। এইটো BS4 2018 চনৰ মডেল ডিঅ' মেট ব্লেক কালাৰত পাই যাব। 14,000 ৰানিং হৈছে মাত্ৰ। এক্টিভা 5G পাই যাব 2019 চনৰ মডেল ৰেড কালাৰত। টায়াৰ দুটাই নতুন লাগি আছে। ইঞ্জিন চিল পাব। তাৰপিছত এক্টিভ ডিঅ' পাই যাব 2019 চনৰ মডেল BS4 মডেল। এখন গ্ৰেজিয়া পাব 2019-20 চনৰ মডেল। এখন ৰানিং 35,000 হ'ল। ইঞ্জিন চিল পাব। এখন এক্টিভা 125 2020 চনৰ মডেল হোৱাইট কালাৰত পাই যাব। এখন এক্টিভা 125 2020 চনৰ মডেল মেট ব্লেক গ্লছী কালাৰত পাই যাব। টায়াৰ দুটা নতুন লাগি আছে। তাৰপিছত ইয়াত জুপিটাৰ ক্লাছিক মডেল 2021 চনৰ মডেল। এখন 24,000 ৰানিং হৈছে মাত্ৰ। টায়াৰ দুটা নতুন লাগি আছে। এফালে পাই যাব জুপিটাৰ 2020 চনৰ মডেল ব্লু কালাৰত। এখন 28,000 ৰানিং হৈছে। এফালে পাই যাব গ্ৰেজিয়া 2018 চনৰ মডেল। এখন 25,000 ৰানিং হৈছে। পাই যাব এক্টিভা 3G 2015-16 চনৰ মডেল হোৱাইট কালাৰত পাই যাব। এইটো পাই যাব 2017 চনৰ মডেল এভিয়েটাৰ। এইটো 30-35 মানত ওলাই যাব ইনক্লুড ট্ৰান্সফাৰ সৈতে। এইটো পাই যাব হণ্ডা CB ইউনিকৰ্ণ 160 2017-18 চনৰ মডেল। টায়াৰ দুটা নতুন লাগি আছে। ৰানিঙো বেছি হোৱা নাই। এখন 2016-17 চনৰ প্লেজাৰ পাই যাব। এখন ৱাশ্বিঙত দিব বাকী আছে। এখন 2017-18 চনৰ এক্টিভা 3G পাই যাব হোৱাইট কালাৰত। তো আমি এতিয়া যাবলৈ ওলালোঁ ইয়াৰ পৰা। আপোনালোকক গোটেই বাইকৰ কালেকশ্যনখিনি দেখালোঁ আৰু এয়া ছাৰ। এতিয়া আমি ক'ত যাম? কিবা এটা খাবলৈ যাম নহয় জানো? মৰাণৰ একদম স্পেচিয়েল পাণ খাবলৈ গৈ আছোঁ। মৰাণত একদম স্পেচিয়েল পাণ এটা পাই বুলি কৈছে ছাৰে। জানে ক'ত আছে? আজি খোলা আছে নাজানো, আমি গৈ চাওঁ আমি যদি খোলা আছে খাই যাম। আৰু এয়া হৈছে এইটো এয়াৰটেল অফিচটো আছে। এয়াৰটেল অফিচটোৰ একদম আপোনাৰ ফ্ৰণ্টতে আছে এয়া NN এণ্টাৰপ্ৰাইজ। অ'কে, ঠিক আছে। অঁ, এই ওচৰতে এটা চিলড্ৰেন পাৰ্ক এটা আছে। এই খেলি আছে দেখিছে নি? অঁ, তাৰ একদম ফ্ৰণ্টতে আৰু। ঠিক আছে, মেইন ৰাস্তাৰ ওচৰতে এইখন গাড়ী গৈ আছে। নেশ্যনেল হাইৱে লাগিছে। এয়া হৈছে আপোনালোকৰ মৰাণ টাউন, মোৰ হোম টাউন। বাট কি বাৰু অঁ, এতিয়া আমি পাণ কোনফালে পাম? ডিব্ৰুগড় ৰোড পাণ পাব। ডিব্ৰুগড় ৰোডত মানে ভাল পাণ বনাই বুলি কৈছে। আমি পাণ খাবলৈ যাওঁ ছাৰৰ সৈতে। অঁ, আৰু শিৱসাগৰৰ পৰা পোনে গ'লেগৈ আপোনালোকে নাহৰকটীয়া পাবগৈ। আৰু লেফ্ট ছাইডে ঘূৰি দিলে আপোনালোকে ডিব্ৰুগড় পাবগৈ। এয়া হৈছে মৰাণ তিনিআলি। আপোনালোকে পোনে গ'লেগৈহেঁতেন এয়া হৈছে মৰাণ তিনিআলি। আৰু আপোনালোকে পোনে গুচি গ'লে এইফালে নাহৰকটীয়া পাবগৈ। নাহৰকটীয়া ৰাজগড় পাবগৈ। আৰু লেফ্ট ছাইডে ঘূৰি দিলে এই মন্দিৰটোৰ ফালে ঘূৰি দিলে ডিব্ৰুগড় পাবগৈ। এতিয়া আমি ডিব্ৰুগড় ৰাস্তাটো গৈ আছোঁ। তাতে ধুনীয়া পাণ বনাই বুলি কৈছে, পাণ খাই আহোগৈ।
ভাগ্যই জানে পাণ দোকানখন খোলা আছেনে নাই। আৰু এইখন পুলিচ থানা, মৰাণৰ পুলিচ থানা, মৰাণ আৰক্ষী থানা। আৰু এইটো হৈছে মৰাণ বাছ ষ্টেণ্ড। ইয়াৰ পৰা আপোনালোকে ধেমাজি, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া চবৰে গাড়ী যায়। চৰকাৰী বাছ ষ্টেণ্ডৰ অৱস্থা। নমস্কাৰ, এতিয়া আমি আছোঁ মৰাণৰ এই কি বুলি কয় চিনেমা হলটোৰ ফ্ৰণ্টত। আৰু এয়া আপোনাৰ পাণটো খাই দিয়ক। এইটো ছাৰৰ মানে একদম পূৰা যিখন ফেভৰেট দোকান হয়, সেই দোকানখনৰ পাণ। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? এতিয়া ক'ব নোৱাৰি। এতিয়া ক'ব নোৱাৰি, মানে বহুত দিন খোৱা নাই বুলি কৈছে। ঘৰলৈ যেতিয়া যায়, বাছ ষ্টেণ্ডটোৰ ওচৰতে আছে যে, তেতিয়াহে খাই যোৱা হয় আৰু। এই কোনে ফেভৰেট বস্তুবিলাক মানে পাবলৈ হ'লে অলপ চেক্ৰিফাইচ কৰিব লাগিব, নহয় জানো? হয়নে ছাৰ? টেষ্টি বেছি হৈছে ক'ব নোৱাৰে। টেষ্টি বেছি হৈছে মানে একদম পূৰা মুখৰ পৰা ওলাই গৈছেগৈ একদম। এই যে দেখিছে পোষ্টাৰখন আপোনালোকে কেচ টু নগেন বুলি, আমাৰ মানে হিমাংশু প্ৰসাদ দাসৰ এই চিনেমাখন আমাৰ মানে চাম বুলি বহুত দিনৰ পৰা প্লেন এটা আছিলে, বাট আমাৰ নিজৰে মানে কেচ টু নগেন হৈ গ'ল। নগেন হৈ আছে চেলাৰীত। মোৰ নিজৰে কেছটো নগেন হৈ আছে। যি ভাবিছিলে এইটো নহ'ল, তাত কিবা এটা সোমাই থাকে হয়তো। পইচাটো হল্ড কৰি ৰাখি দিলে মানে। তো হিমাংশু প্ৰসাদ দাসৰ কেছটো নগেন হৈ আছে। আমাৰ তাতছে ডাবুল কেছটো নগেন হৈ আছে।